সকলোতকৈ মূল্যৱান বস্তুটো কি জানা? সময় আৰু সম্পৰ্ক। সময়টো তেওঁক দিয়া যিয়ে সময়ৰ মূল্য বুজি পায়, আৰু সম্পৰ্কটো তেওঁৰ লগতেই ৰখা উচিত যিয়ে তোমাৰ গুৰুত্ব বুজি পায়। কাৰণ নথকাকৈ মই যিসকলক আপোন বুলি ভাবোঁ, প্ৰয়োজন নোহোৱাকৈ মোক মনতেই নেপেলায়। দিন শেষত ভাল থাকিব হ'লে কিহৰ প্ৰয়োজন? অলপ সন্মান, অলপ ভাল পোৱা আৰু এজন মনে মিলোৱা বন্ধুৰ প্ৰয়োজন। যিয়ে তোমাৰ সুখৰ কাৰণে হাৰ মানি লয়, তেওঁৰ ওচৰত কেতিয়াও তুমি জিকিব নোৱাৰা। সেইজন মানুহক ক্ষমা কৰা কেতিয়াও উচিত নহয়, যিয়ে বেলেগৰ আবেগ অনুভূতিক লৈ খেলি থাকে। ৰ'বা, যদি ৰাতিৰ পিছত দিন আনিব পাৰে, তেনেহ'লে তোমাৰ দুখৰ দিনৰ পিছত নিশ্চয় সুখৰ দিন আনিবই। কেৱল অপেক্ষা কৰা, ধৈৰ্য ধৰা, ওপৰৱালাৰ প্ৰতি দৃঢ় বিশ্বাস ৰখা। সকলো সমস্যাৰ সমাধান তেওঁই কৰিব। জীৱনত কেতিয়াবা কিবা আঘাত পালে সকলোতকৈ ডাঙৰ প্ৰতিশোধটো হ'ল সেইটোৰ পিনে আৰু নাচাই সন্মুখৰ পিনে আগবঢ়া। সম্পৰ্কৰ মাজত মিছা কথা কোৱা তেতিয়াই আৰম্ভ হয়, যেতিয়া তৃতীয় ব্যক্তিৰ আগমন ঘটে। নিজৰ ভাল পোৱাৰ মানুহজন ওচৰত থাকিলে সকলো দুখ কষ্ট পাহৰি যোৱা যায়। ল'ৰাৰ চকুৰ পানী কেতিয়াও মিছা হ'ব নোৱাৰে, কাৰণ ল'ৰাই অতিকৈ কষ্ট নেপালে কেতিয়াও নাকান্দে। তুমি কাৰো ওচৰত সিমান গুৰুত্বপূৰ্ণ নোহোৱা যিমান তুমি মনে মনে ভাবা। আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, অপেক্ষা কৰা। এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হ'ব। এই পৃথিৱীত সেইসকল মানুহেই বেছি কষ্ট পায় যিসকলে মানুহক অতি সোনকালেই বিশ্বাস কৰি পেলায়। যদি মন খুলি হাঁহিবলৈ বিচাৰা, তেন্তে যন্ত্ৰণাবোৰৰ সৈতে খেলিবলৈ শিকা।